বহুত দিন ৰূপমলৈ ফোন এটা কৰা নাই। খবৰ এটা লোৱা নাই। আজি ফোন এটা কৰচোন তাক। অ ভাই কি খবৰ? ভাই কোৱা। খবৰ বেয়া বে, একদম দুখ আৰু জীৱনত দুখ, বহুত দুখ আৰু মোৰ জীৱনত। কিয় কি হ'ল বে? মোক ক কথাটো ক, কি হ'ল? নকবি ভাই, হি হেজ গন। গ'লগে ভাই। পিছে ক'ত গ'ল বে? নাম চাম মই নাজানো বাৰু, গ'ল ক'ত সেইটো ক। মই এইবোৰ একো নাজানো বে, মুঠতে সি গ'ল, ঘৰৰ ওচৰৰ চবকে লগ কৰি গৈছে, চবে চেল্ফি মাৰিছে, চবে হোৱাটছআপত ষ্টেটাছ দিছে, কিন্তু মই থাকি গ'লো বে, মোক এৰি পেলাই কিয় গ'ল বে? কি কৈছ বে? ঘৰৰ ওচৰৰ চবে লগ পালে, চেল্ফি মাৰিলে, ষ্টেটাছ দিলে, কিন্তু তই লগ নাপালি, মানে কাৰণটো কি বে? মই বুজি পোৱা নাই তাত। মই সেইবোৰ সুধি মাথাটো খাই নাথাক, মই একো নাজানো এতিয়া। মুঠতে এটাই জানো, তাৰ লগত মোৰ সম্পৰ্ক বিচ্ছেদ। নেক্সট সি যদি আমাৰ ইয়ালৈ আহে, মই বাহিৰলৈ ওলাই নাযাওঁ, ঘেণ্টাও ওলাই নাযাওঁ, ঘেণ্টাও। অ ভাই, মই মানে কথা কৈছোঁ, এনেই কোন বাৰু সি? নামটো কচোন বাৰু যদি পাৰ। ভূমিকম্পৰ কথা কৈছোঁ আকৌ, মূৰ্খ। চবে হোৱাটছআপত ষ্টেটাছ দিছে উইথ ভূমিকম্প, চেল্ফি মাৰি দিছে কোনোবাই। মোক লগ নকৰাকৈ সি গুচি গ'ল। গাঁৱৰ ল'ৰা ছোৱালীকেইটাক লগ কৰি গ'ল, কিন্তু মোক লগ নকৰিলে। তাক মই কি কৰিম? নেক্সট তাৰ লগত মই মাত বোলো নাই, লগো নকৰোঁ তাক মই। হা? ভূমিকম্প তাৰ কাৰণে তই ইমানখিনি ক'লি মোক।